হয় বন্ধুসকল, এইবাৰ মই বিজেপিক ভোট প্ৰদান কৰিম আৰু বিজেপিক ভোট প্ৰদান কৰিম যদিহে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত হিন্দু মুছলিম মন্দিৰ মছজিদ মিয়া পাকিস্তান বাংলাদেশ এইকেইটা শব্দ যদি নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ নকৰে তেতিয়াহ'লে মই বিজেপিক মোৰ ভোট প্ৰদান কৰিম। আৰু মই ভাবো নিৰ্বাচনী প্ৰচাৰত এইকেইটা শব্দৰ একেবাৰে প্ৰয়োজন নাই, অপ্ৰয়োজনীয়। নিৰ্বাচনী প্ৰচাৰত আমি এনেকুৱা ধৰণৰ কথা শুনিবলৈ পাম, যেনেকৈ নিবনুৱা সমস্যাৰ প্ৰকৃত সমাধান, গৰাখহনীয়াৰ সমস্যাৰ সমাধান, কৃষকসকলৰ যি সমস্যা, জলসিঞ্চনৰ ব্যৱস্থা, উদ্যোগ, শিক্ষা, চৰকাৰী যিবিলাক শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানসমূহক ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি সকলো দিশতে আগবঢ়াই নিয়া, য'ত শিক্ষক নাই শিক্ষক নিযুক্তি দিয়াৰ পৰা আদি কৰি যিবিলাক উন্নয়নমূলক কথা বতৰা কাম কাজ এই বিষয়ে যদি কথা পাতে এইবিলাক পিছলৈ যদি নিৰ্বাচনী প্ৰচাৰ কৰে তেতিয়াহ'লে মই বিজেপিক ভোট দিম। ধন্যবাদ।